দুদিন ফুৰিলো চুৰিলো এতিয়া আৰু ঘৰ যাব হল নহয় জানো তোমাক কেনেকুৱা লাগিলে ফুৰি ভাল লাগিলে আৰু এই দুদিন পাহৰিব নোৱাৰো আৰু কেনেকৈ দুদিন পাৰ হৈ গ'ল গমেই নেপালো এতিয়া ৰেডি হ'ব লাগে আমাৰ ঘৰ যাবলৈ কাৰণে বলা 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 এতিয়া যাওঁ ঘৰলৈ ইমান দেৰি হৈ গ'ল ঘৰ অহা কিন্তু এতিয়ালৈকে এটা ফোন অহা নাই ভাবিছোঁ মই এটা ফোন কৰি লওঁ ফোনটো ৰিং কৰি আছে কিন্তু এতিয়ালৈকে ৰিচিভ কৰা নাই বৰ জোৰ খং উঠে দেই এনেকুৱা কৰি থাকিলে আকৌ এবাৰ লগাই চাওঁ এবাৰ কি হয় কোনে ফোন কৰিছে চাওঁচোন কোনে ফোন কৰিছে অঁ কোৱা কেলৈ ফোন কৰিছা নিজেতো এটা ফোন নকৰা আৰু মই ফোন কৰিলে সোধা কিয় ফোন কৰিছা ঘৰ আহি পোৱা কিমান দেৰি হ'ল কিন্তু এতিয়ালৈকে এটা ফোন কৰা নাই তুমি তেনেকুৱা কথা নহয় অ' অলপ ঘৰতে কামত আছিলোঁ বিজি হৈ আছিলোঁ তাৰ কাৰণে ফোন কৰিবৰ কাৰণে সময় নাপালোঁ হ'ব হ'ব বৰ কথা একেবাৰে এতিয়া কোৱাচোন কেতিয়াকৈ লগ কৰিবা আৰু এতিয়া মই তোমাক এড্ৰেছ এটা পঠিয়াই দিছোঁ তুমি সেইটো তাত আহি যাবা অ' এইজনী দেখোন আমাৰ জোনালী তাই কাক লগ কৰিব আহিছে বাৰু চাওঁচোন মনে মনে কি হৈ আছে মই দেখোন একো গমেই নাপাওঁ এতিয়া চাওঁগৈ অঁ কোৱা কেলৈ মাতিছিলা মোক ইয়াত ইমান ইমাৰ্জেঞ্চিকৈ অঁ তুমি আহিলা মই গমেই পোৱা নাই অঁ কোৱা কেলৈ মাতিছিলা কি ভাবিছা তুমি আমাৰ ৰিলেশ্যনক লৈ কিবা এটা ভাবিব লাগিব আগলৈ আগবাঢ়ি যাবলৈ হ'লে এতিয়া কোৱা কি ভাবিছা ৱাহ এইটো কি কথা কৈছা তুমি এইটো কথা কোৱা এইটো টাইম নহয় দেই কি যে কোৱা আৰু তুমি এতিয়া এইটো কথা ভাবিবলৈ আৰু বহুত টাইম আছে আমাৰ এতিয়া আমাৰ নিজকে আমি ছেটেল কৰিব লাগিব তাৰপাছতহে ভাবিব লাগিব এইচব কথা ৱাহ এইবোৰ কথা চলি আছে এতিয়াই যাওঁ মই তাইৰ ওচৰত এতিয়াই গৈ তাইক মই ধৰোঁগৈ কি কথা কৈছে তাই এইবোৰ জোনালী এইবোৰ কি হা তহঁতক কি দেখিছোঁ এইবোৰ তুমি তুমি ইয়াত কেতিয়া আহিলা হা কিয় মই হ'ব নালাগিছিলে নেকি মোক চাই এতিয়া তহঁতি আঁতৰ কিয় হ'লি হা আৰু তই এইবোৰ কি কথা কৈছ কথা ক'ব নাজানো এতিয়া তোৰ এইবোৰ কৰা বয়স নে ব'ল তই ঘৰ ব'ল এতিয়া তোক চাই আছোঁ আজি তোৰ দেউতাকক দি আজি তোক পিটন খুৱাম ব'ল এতিয়া তই ঘৰতে থাক ঘৰৰ পৰা ক'তো ওলাব নোৱাৰ যি কৰিবি ঘৰতে থাকি কৰিবি ইয়াতে ভাত খাবি ৰুবৰ পৰা ওলাবিও ক'তো বেছি ঘূৰিব দিওঁ ফুৰিব দিওঁ তহঁতি সেইটো কাৰণে চল পাইছ হা আজিৰ পৰা চব বন্ধ এনেকৈ নকৰিবা আকৌ মই ঘৰত সোমাই থাকিব নোৱাৰোঁ নহয় মই এনেকৈ কিয় কৰিছা মোৰ লগত অলপ বুজা আমাক কি বুজিম হা তহঁতৰ বয়স আছে নহয় এইবোৰ কৰিবলৈ কাৰণে তহঁতক যেতিয়া জন্ম দিব পাৰিছোঁ বিয়া দিব পাৰিম হা তহঁতি গৈছে যেতিয়া ঘৰত কয় কথাষাৰ ক আমিও যাম আমিও চাম তহঁতি আকৌ মনে মনে এইবোৰ কৰিছ হা এইবোৰ কৰিবলৈ বাহিৰত পঢ়াব পঠিয়াইছিলোঁ এতিয়া নোৱাৰ তহঁতি যেতিয়া বিশ্বাস ভাঙিলি তেতিয়া ঘৰৰ পৰা ওলাই যাব নোৱাৰ থাক এনেকৈ নকৰিবা আকৌ দেউতাক কোৱা তুমি বুজি পোৱা কমচে কম নকওঁ এইটো কথা তই আগতে ক'ব পাৰিলি হয় এতিয়া থাক ৰুমতে মোৰ বৰ চিন্তা হৈছে এতিয়া মা বাৰু দেউতাক কৈ দিলে মোৰ কি হ'ব মই এতিয়া ফোন এটাই কৰোঁচোন তুমি ক'ত আছা তোমাৰ অলপো চিন্তা নাই হোৱানে মই ঘৰতখনত কি হৈছে কি নাই এতিয়া মায়ে মোক ধৰি কিনে লৈ আহিলে এতিয়া যদি দেউতাক কৈ দিয়ে এতিয়া যদি মোক বেলেগে বিয়া পাতি লৈ যায় কি কৰিবা তুমি হা এনেকৈ কিয় কৰিছা তুমিও মোৰ কথা নুশুনা কোনো মোৰ কথা নুশুনে অঁ কোৱা মই অলপ ওলাই আহিছিলোঁ বাহিৰত আৰু কিয় চিন্তা নকৰিম কোৱাচোন ময়ো তোমাক ভাল পাওঁ মোৰো টেনশ্যন হৈ আছে তোমাক লৈ আৰু এটা কথা মই তোমাৰ কথা ঘৰত কৈছিলোঁ কিন্তু মোৰ ঘৰতো তোমাক একচেপ্ট কৰা নাই কাৰণ তুমি এজনী সৰু ছোৱালী তোমাৰ বয়স এতিয়ালৈকে হোৱা নাই সেইটো কাৰণে এতিয়া আমাৰ ওচৰত অকল এটাই অপশ্যন আছে আমি এতিয়া পলাই যোৱাটো এতিয়া কি কৰোঁ মই একো ভাবি পোৱা নাই অকল সেইটোৱে আছে তুমি কি কোৱা ভিডিঅ'টো চাই থাকিব নেক্সট পাৰ্টত আহিব জোনালীৰ আনচাৰ কি হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু কি হ'ব কি নাই গোটেইটো নেক্সট পাৰ্টত গম পাব বাই বাই